বন্ধুসকল, খগেন শইকীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে আপোনালোকে এই চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বন্ধুসকল, লোভেই পাপ, পাপেই মৃত্যু। এই কথাষাৰ আপোনালোকে বহুত দিনৰ আগৰ পৰা শুনি আহিছে। এতিয়া কথা হ'ল, পৰৰ বস্তুৰ ওপৰত, পৰৰ ধন সম্পত্তিৰ ওপৰত কোনেও লোভ কৰিব নাপায়। চাওক, আমি বাপেক মাকে দিয়া টকা পইচা খৰচ কৰিবলৈ হ'লে কোনো নভবা নিচিন্তাকৈ আমি খৰচ কৰিব পাৰোঁ। কিন্তু নিজৰ স্ব-উপাৰ্জিত ধনেৰে খৰচ কৰিবলগীয়া হ'লে কি হয়, 100 বাৰ ভাবি চাবলগীয়া হয়। নহয়নে বাৰু কথাটো? এই কথাটোকে মই আপোনালোকক সুন্দৰ উদাহৰণেৰে বুজাই দিব বিচাৰিছোঁ। শুনকচোন। এজন খৰিকটীয়াই খৰি কাটি পিনি খৰি বিক্ৰী কৰি পোৱা টকাৰে ঘৰৰ যেনে তেনে পোহপাল দি আহিছিল। এদিনাখন খৰিকটীয়াই হাবিত খৰি কাটিবলৈ গৈ নৈ কিনাৰৰ গছ এজোপাত খৰি কাটি থাকোঁতে হঠাতে হাতৰ পৰা কুঠাৰখন নদীত সৰি পৰিল। আৰু তেওঁ গছজোপাৰ তলতে, নদীৰ কিনাৰত থকা গছজোপাৰ তলতে বহি পিনি চিন্তা কৰিবলৈ লাগিল যে এই কুঠাৰখনৰ জহতে মই পৰিয়ালটো পোহপাল দি আছিলোঁ খৰি বিক্ৰী কৰি, এতিয়া এই কুঠাৰখন পানীত পৰি গ'ল, মই এতিয়া পৰিয়াল কেনেকৈ চলাম? এই কথা চিন্তা কৰি তেওঁ চকু পানী বব ধৰিলে। তেনেতে নদীৰ পৰা জলকুঁৱৰী ওলাই আহিল। জলকুঁৱৰীয়ে বুৰ মাৰি এখন সোণৰ কুঠাৰ উলিয়াই দিলে। সোণৰ কুঠাৰখন এইখন আপোনাৰ হয়নে বুলি সোধাত খৰিকটীয়াই ক'লে, সেইখন মোৰ কুঠাৰ নহয়। তাৰপিছত আকৌ বুৰ মাৰিলে, ৰূপৰ কুঠাৰ এখন উলিয়াই আনিলে। এইখন আপোনাৰ কুঠাৰ হয়নে বুলি জলকুঁৱৰীয়ে খৰিকটীয়াক সুধিলে। তেতিয়া খৰিকটীয়াই উত্তৰ দিলে যে সেইখনো মোৰ কুঠাৰ নহয়। তাৰপিছত জলকুঁৱৰীয়ে আকৌ বুৰ মাৰি যিখন খৰিকটীয়াৰ বাঁহৰ নালৰ আচল কুঠাৰ আছিল, লোহাৰৰ, সেইখন কুঠাৰ উলিয়াই দিলে। তেতিয়া খৰিকটীয়াই ক'লে যে এইখন কুঠাৰহে মোৰ হয়। তেতিয়া জলকুঁৱৰীয়ে তেওঁ সত্যনিষ্ঠতা দেখি, বস্তুৰ প্ৰতি লোভমোহ নথকা দেখি এটাইকে এইখন কুঠাৰ উপহাৰ হিচাপে খৰিকটীয়াক দিলে। ফলত কি হ'ল, খৰিকটীয়াই সোণৰ ৰূপৰ কুঠাৰ বেচি বহু টকাৰ মালিক হ'ল, তেওঁ ধনী হ'ল। তাকে দেখি আন এজন খৰিকটীয়াই সেই গছজোপাত খৰি কাটিবলৈ লাগিল। খৰি কাটি থাকোঁতে তেওঁ হাতৰ পৰা কুঠাৰখন পানীত পেলাই দিলে। তাৰপিছত পানীৰ পৰা জলকুঁৱৰী ওলাল। জলকুঁৱৰীয়ে তেওঁৰ নিজৰ কুঠাৰখন উলিয়াই দিলে। তেতিয়া সুধিলে, এইখন তোমাৰ কুঠাৰ হয়নে? তেতিয়া সেইজন খৰিকটীয়াই ক'লে যে এইখন মোৰ কুঠাৰ নহয়। প্ৰকৃততে সেইখনেই তেওঁৰ নিজৰ কুঠাৰ আছিল। তাৰপিছত জলকুঁৱৰীয়ে আকৌ বুৰ মাৰি ৰূপৰ কুঠাৰখন উলিয়াই দিলে। তেতিয়া ক'লে যে এইখনো মোৰ কুঠাৰ নহয়। তাৰপিছত জলকুঁৱৰীয়ে বুৰ মাৰি এখন সোণৰ কুঠাৰ উলিয়াই আনিলে। তেতিয়া সুধিলে, এইখন আপোনাৰ কুঠাৰ হয়নে? তেতিয়া সেইজন খৰিকটীয়াই ক'লে যে এইখন মোৰ কুঠাৰ হয়। চাওক, এই খৰিকটীয়াই মিছা কথা কৈ সেই সোণৰ কুঠাৰখনৰ ওপৰত লোভ কৰি মিছাকৈয়ে মোৰ কুঠাৰ হয় বুলি ক'লে। ফলত কি হ'ল, গোটেইকেইখন কুঠাৰেই জলকুঁৱৰী লৈ জলকুঁৱৰী বুৰ মাৰি অন্তৰ্ধান হ'ল। তেতিয়া খৰিকটীয়া সেইজনে চিন্তা কৰিলে যে মই মিছা কোৱাৰ কাৰণে, মই লোকৰ বস্তু লৈ লোভ কৰাৰ কাৰণে মই নিজৰ কুঠাৰখনো হেৰুৱালোঁ। হাই, আজিৰ পৰা মই আৰু খৰি কেনেকৈ কাটিম, মোৰ পৰিয়ালটো কেনেকৈ পোহপাল কৰিম? এতিয়া আপোনালোকে চিন্তা কৰি চাওক, লোভেই পাপ, পাপেই মৃত্যু। ইয়াত কিন্তু মৃত্যু হোৱা নাই, কিন্তু মৃত্যু লেখীয়াইটো কাম হৈছে। ইয়াৰ পৰা এটা কথাই বুজা যায় যে
লোকৰ বস্তু লৈ আশা কৰাৰ কাৰণে নিজৰ বস্তু হেৰুৱাব লগা হ'ল। ধন্যবাদ।